Hi friends, welcome to Siku's vlog. আজি থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছে ভিডিওটো কিহৰ ওপৰত মই দিছো। তেন্তে ভিডিওটো স্কিপ নকৰিব আৰু চাই যাওক। যিহেতু এতিয়া গৰমৰ দিন আৰু গৰমৰ দিনকেইটাত ছালৰ কেয়াৰ লোৱাটো খুবেই প্ৰয়োজন। তেন্তে আহক আজি কেইটামান খুব কম মূল্যতে পোৱা সামগ্ৰীৰ সৈতে এটা ফেচ পেক তৈয়াৰ কৰোঁ। এই পেকটো আপোনালোকে ফেচ পেক হিচাপেও ল'ব পাৰে আৰু প্লাছ মইশ্চাৰাইজিং ক্ৰীম হিচাপেও আপোনালোকে ল'ব পাৰে। তেন্তে ভিডিওটো স্কিপ নকৰিব আৰু শেষলৈকে চাই যাওক। এইটো দেখিছে আপোনালোকে মই লৈছোঁ হিমালয়াৰ মইশ্চাৰাইজিং এল'ভেৰা জেল। ইয়াৰ MRP আছে 85 ৰুপিজ হয়। আপোনালোকে এইটো নলয় যদি আপোনালোকে ঘৰতে যিটো হয় এল'ভেৰা তাৰ পৰা জেলটো উলিয়াইও ল'ব পাৰিব, কোনো কথা নাই। মই লৈছোঁ এইটো। মোৰ জেলটো অনা দুদিনমান হ'ল, কিন্তু মই পেকটো বনোৱা নাছিলোঁ, এইটো খালীকৈয়ে ইউজ কৰি আছিলোঁ। সেয়ে মোৰ আধাখিনি প্ৰায় শেষেই হ'ল আৰু আধাখিনি আছিলে, এইটোতে মই বনাম এতিয়া। আৰু লাগিব আমাক লগত ভিটামিন E কেপচুল, কোকোনাট অইল আৰু গোলাপ জল। মই ডাইৰেক্ট ক্ৰীমৰ বটলটোতে বনাইছোঁ, আপোনালোকে অন্য পাত্ৰটো বনাই ল'ব পাৰিব। ভিটামিন E কেপচুল লৈছোঁ মই ফাৰ্ষ্টে 4টা লৈ লৈছোঁ। তাৰপাছত জেলখিনি মই এখন স্পুনৰ সহায়ত অকণমান লৰাই মিক্স কৰি লৈছোঁ। কেপচুলকেইটা মই এখন কেঁচিৰ সহায়ত আগটো অকণমানকৈ কাটি তাৰ ভিতৰত থকা যিখিনি অইল সেইখিনি মই জেলত দি দিছোঁ। দেখিছে এনেদৰেই মই গোটেইকেইটা দি দিছোঁ। প্ৰয়োজন হোৱাত মই আৰু এটা ভিটামিন E কেপচুল ইয়াত দি দিছোঁ। প্ৰথমে 4টা দিছিলোঁ, তাৰপিছত আৰু এটা দিলোঁ, টোটেল 5টা দিলোঁ। এতিয়া লাগিব আমাক গোলাপ জল। আপোনালোকে যি গোলাপ জল ব্যৱহাৰ কৰে সেয়া দিলেই হ'ল। আৰু গোলাপ জল দিম ইয়াতে মই প্ৰায় 4 চামুচ। তাৰপাছত দিম মই কোকোনাট অইল। মই লৈছোঁ এইটো পেৰাচুটৰ এল'ভেৰা কোকোনাট অইল। এইটো দিম আমি 2 চামুচ। এয়া দেখিছে, এয়া মই কোকোনাট অইল 2 চামুচ দিছোঁ আৰু মোৰ গোটেইখিনি ইনগ্ৰিডিয়েণ্ট হৈ গ'ল মিলোৱা। আৰু এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰিব লাগিব। আৰু এনেদৰে আপোনালোকে এইখিনি ভালদৰে মিক্স কৰি ল'ব। আপোনালোকে এই পেকটো ফ্ৰিজতো ষ্ট'ৰ কৰি ৰাখিব পাৰিব, কোনো কথা নাই। দেখিছে মই লগাই দেখাই দিছোঁ। ফাৰ্ষ্টে মই মোৰ হাতত লগাই লৈছোঁ। দেখিছে কি ধুনীয়া চাইনিং আহিছে। দেখিছে কিমান ধুনীয়া হৈ গ'ল পেষ্টটো। আৰু আপোনালোকে এনেদৰে ব্যৱহাৰ কৰি চাব আৰু কেনেকুৱা পায় মোক জনাব।
আৰু মোৰ এইটো ফেচ পেক ৰেডি হৈ গ'ল। প্ৰথমে মুখখন ভালদৰে চাফা কৰি আহি এখন চাফা কটন কাপোৰেদি মুখখন মুচি ল'লোঁ। আৰু তাৰ পাছত ৰেডি কৰা পেকটো মই এইটো দেখিছে মই আঙুলিৰ সহায়ত মুখত ডট ডট কৰি লগাই ল'লোঁ। আৰু এইটো পেক আপুনি চকুতো লগাব পাৰিব। চকুৰ তলত যিটো ক'লা দাগ পৰে সেয়াও খুব সহজেই নাইকিয়া হয়। আৰু এতিয়া আপুনি চাৰ্কুলাৰ মোচনত গোটেইখিনি ভালদৰে মিলাই দিব। আৰু এইটোৱেদি আপুনি মাছাজো কৰিব পাৰিব, কোনো কথা নাই। মাছাজ কৰি ধুই নিদিলেও কোনো কথা নাই। আৰু যদি আপুনি ধুই দিব বিচাৰে তেন্তে 10 মিনিটমান ৰাখি ধুইও দিব পাৰিব। আৰু এক্সেছ যিখিনি হাতত লাগি থাকে সেইখিনি আমি ডিঙি আৰু হাত সকলোতে লগাই ল'ব পাৰোঁ। আৰু এনেদৰে আপোনালোকে ওপৰলৈ কৰি স্কিনটো টানিব, তেতিয়া স্কিনটো টাইট হৈ থাকে। এই ফেচ পেকটো আপোনালোকে মৰ্ণিং, ইভিনিং আৰু নাইটত সকলোতে ব্যৱহাৰ কৰিব পাৰিব। আৰু এয়া মই ফেচ পেক লগাই ল'লোঁ। আৰু এতিয়া আহিলে আমাৰ ওঠখনৰ কথা। ওঠত আপোনালোকে নিশ্চয় লিপ বাম লগায়। আৰু মই লগাওঁ এইটো অৰিফ্লেমৰ টেণ্ডাৰ কেয়াৰ হয়। এইটো খুবেই ভাল। এইটো আপোনাৰ কাটা চিঙা পা আদি কৰি সকলোতে আপুনি লগাব পাৰে। আৰু মই ওঠত এইটোৱেই ব্যৱহাৰ কৰোঁ আৰু বহুত ভাল সুফল পাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে ভিডিঅ'টোত লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোক যদি মোৰ চেনেলটোত নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে থকা বেল আইকনটো অন কৰি ল'ব, তেতিয়া মোৰ আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পাব। আৰু তেন্তে আজিলৈ আহোঁ। বাই বাই, লাভ ইউ অল।